এজনৰ জব কাৰ্ড আন এজনক দি ৰেজিষ্ট্ৰেশ্যন কৰাই গঢ় দি দিছে। এতিয়া আমাৰ জব কাৰ্ডটো জালিয়াতি কৰি পঞ্চায়তৰ কৰ্মচাৰীবিলাকে জালিয়াতি কৰি বেলেগৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰাই সিহঁতক গঢ়টো দি দিছে। আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ, আমাক ন্যায় লাগে আৰু যোনে জালিয়াতি কৰিছে সিহঁতক শাস্তি দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, এবাৰ ভালকৈ চকু মেলি চাওক আপোনাৰ পঞ্চায়তত কি সংঘটিত হৈ আছে। আজব গজব ঘটনা সংঘটিত হ'বলৈ ধৰিছে আপোনালোকৰ পঞ্চায়তত। আৰু এইবাৰ মৰিগাঁৱৰ তুলসীবৰী গাঁও পঞ্চায়তত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ হিতাধিকাৰীৰ। এইসকল হিতাধিকাৰীয়ে অৱশেষত নিউজ সামিটৰ কাৰ্যালয়ৰ কাষ চাপিছে, সংবাদ মাধ্যমৰ কাষ চাপিছে। ভয়ংকৰ যিহেতু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তৰ বিৰুদ্ধে, পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে। পঞ্চায়তত যি চৰকাৰী গৃহৰ নামত গৃহকে ধৰি বিভিন্ন ধৰণৰ আঁচনিত যি ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ মুখেৰে জানিবলৈ যত্ন কৰিম। কি হৈছে দুৰ্নীতি? তাৰমানে এনেকুৱা দুৰ্নীতি হৈছে, এজনৰ জব কাৰ্ড আন এজনক দি ৰেজিষ্ট্ৰেশ্যন কৰাই গঢ় দি দিছে। এতিয়া যিজনৰ জব কাৰ্ড বেলেগক দি দিছে সেইজনে এতিয়া গঢ় নাপায়। কাৰণ হ'ল তাৰমানে এটা মানুহৰ জব কাৰ্ড এটাই হয় আৰু সেইটো জব কাৰ্ড যেতিয়া বেলেগক দি দিছে, এতিয়া সেইটো মানুহ যেতিয়া গৈছে গড়ৰ কাৰণে তেতিয়া কৈ আছে যে আপুনি অলৰেডি বেনিফিটেড, তাৰমানে আগত এইটো জব কাৰ্ডেৰে গড় পাইছে, গতিকে সেইজন মানুহ গড় পোৱা নাই। গতিকে এতিয়া মানুহ দুখীয়া মানুহ সিহঁতক কৈ আছে জোৰ জবস্তি যে গড় পাইছে। যেতিয়া আমি এনেকৈ কৈ আছে পঞ্চায়ত যে তেতিয়া আমি নিজাববীয়াকৈ যেতিয়া নেটত হেৰি কৰি চালোঁ যে হয় আমাৰ জব কাৰ্ডটো জালিয়াতি কৰি পঞ্চায়তৰ কৰ্মচাৰীবিলাকে জালিয়াতি কৰি বেলেগৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰাই সিহঁতক গড়টো দি দিছে। এতিয়া আমাৰ গড়টো হ'ল আৱাজ প্লাছৰ ID ওলাইছে, আমাৰ যিকেইটা ইয়াত মানুহ আছে চবেৰি। গতিকে সেইকেইটা মানুহে বোলে এতিয়া গড় নাপায়। তাৰমানে এইকাৰণেই নাপায়, এইটো IDত আধাৰ কাৰ্ডৰ লিংক হৈ গৈছে আৰু এবাৰ আধাৰ কাৰ্ডৰ লিংক হৈ গ'লে আৰু মানুহৰ এটাই জব কাৰ্ড হয়। গতিকে যেতিয়া ইহঁতে এই জব কাৰ্ডবিলাক বেলেগৰ নামত হেৰি কৰিছে, গতিকে ইহঁতে আৰু গড় নাপায়। গতিকে দুখীয়া মানুহ চৰকাৰৰ ওচৰত, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কৰজোৰে এইটোৱেই অনুৰোধ ৰাখিছে যাতে যিবিলাকে এনেকুৱা জালিয়াতি কৰিছে কোনে কৰিছে পঞ্চায়তৰ জালিয়াতি কৰিছে পঞ্চায়তৰ GPC পাৰ্থপ্ৰতিম বৰা, আৰু এজন হ'ল ৰেকিবুদ্দিন আহমেদ, আৰু কম্পিউটাৰজন হ'ল মুস্তাক আহমেদ, আৰু সম্পাদক হ'ল এজন হ'ল ভূদেন ভাগৱতী আৰু এজন হ'ল হবিবুৰ ৰহমান। ভূদেন ভাগৱতীয়ে বৰ্তমান ৰিটায়াৰত আছে, কিন্তু তেখেত আগতে আছিল 2021 যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিল তেতিয়া সেই সময়ত আছিল, কিন্তু তাৰপিছত আহিছে হবিবুৰ ৰহমান। দুৰ্নীতিৰ অভিযোগ পঞ্চায়ত সভাপতি বা সচিবক আপোনালোকে জনাইছোঁ বহুতবাৰ জনাইছোঁ, সচিবক জনাইছোঁ, GPCক জনাইছোঁ, সভাপতিক জনাইছোঁ, AP মেম্বাৰজনকো জনাইছোঁ। লাষ্টত গৈ তেওঁলোকে কোনো সঁহাৰি যেতিয়া দিয়া নাই, লাষ্টত গৈ আমি ব্লকৰ যিজন BDO বাইদেউ তেখেতক গৈ মানে এপ্লিকেশ্যন আকাৰে জনাইছোঁ। জনোৱাৰ পিছত বাইদেৱে এটাই কথা ক'লে যে এইটো আমি কোনো ধৰণৰ কৰিব নোৱাৰোঁ। যে কিয় নোৱাৰে? আপোনাৰ ব্লকৰ আণ্ডাৰত তুলসীবৰী পঞ্চায়তখন হয়, গতিকে আপোনাৰ কৰ্মচাৰীয়ে দুৰ্নীতি কৰিছে, আমাৰ প্ৰাপ্য বস্তু আমাৰ বস্তু নি বেলেগক দি দিছে, গড় দি দিছে, এতিয়া আমি যে বঞ্চিত হৈছোঁ সেইটো আপুনি কিয় কৰিব নোৱাৰে? কৈছে যে নাই এইটো আমি একো কৰিব নোৱাৰোঁ। পিছে আমি কৈছোঁ যদি এইটো আপোনালোকে কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি আইনত যাম, প্ৰয়োজন হ'লে কেছ কৰিম। কৈছে কি কৰাগৈ, তোমালোকে কি কৰিব পাৰা, কেছ দিলে উপায় নাই, আমাৰ উপায় নাই। গতিকে আমি এইখিনি ক'লোঁ, পিছে আমি ঘূৰি আহি আমি এইটো 24জন মানুহ এনেকুৱা বঞ্চিত হৈ পৰা 24জন বেনিফিচাৰী চবেই মিলি আমি আদালতত গোচৰো ৰুজিছোঁ। এতিয়া এইদৰে চলিছে ৰাজ্যৰ পঞ্চায়তসমূহ, আৰু তুলসীবৰী পঞ্চায়তত এই ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ হাতত তথ্য আছে, আমি তথ্য আপোনালোকক দেখুৱাম। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চাওক আৰু এবাৰ ভাবক ক'লৈ শিপাই আছে আপোনালোকৰ দুৰ্নীতি। আপোনালোকে কেৱল উন্নয়নৰ কথা কয়, শূন্য সহনশীলতাৰ কথা কয়, এতিয়া শূন্য সহনশীলতাৰ নীতি আপোনালোকৰ ক'ত আছে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু মহিলা আছে আৰু হিতাধিকাৰী আছে, কি ক'ব? আমাক মানে ঘৰৰ পৰা যে বঞ্চিত কৰিছে, আমাক সেইটো কথা আমি যিখিনি প্ৰাপ্য আমি পাবলৈ লাগে। আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ, আমাক ন্যায় লাগে আৰু যোনে জালিয়াতি কৰিছে সিহঁতক শাস্তি দিয়ক। আমি প্ৰাপ্যখিনি আমি পাবলৈ লাগে। আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এই প্ৰতিবেদন চোৱাৰ পিছত আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষই এইসমূহ
পঞ্চায়তত দুৰ্নীতি কৰাৰ যি লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। সুলতান মাল্টি স্পেচিয়েলিটি হাস্পাতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ মৰিগাঁও। উন্নত মানৰ চিকিৎসা সেৱা, অভিজ্ঞ চিকিৎসক, 24/7 ইমাৰ্জেঞ্চি সেৱাৰে আপোনাৰ আপোন চহৰ মৰিগাঁৱত সুলতান মাল্টি স্পেচিয়েলিটি হাস্পাতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ মৰিগাঁও। এপেণ্ডিক্স, গল্ড ব্লাডাৰ, চিজাৰিয়ান অপাৰেশ্যন অতি ন্যূনতম খৰচতে সম্পন্ন কৰা হয়। আল্ট্ৰাছাউণ্ড, এক্স-ৰে, ECG সকলো ধৰণৰ পৰীক্ষাই উপলব্ধ। ইয়াৰ লগতে হস্পিটেলৰ ভিতৰতে ফাৰ্মাচীত সকলো ধৰণৰ ঔষধো পাব। যিকোনো জৰুৰীকালীন সেৱা, ডক্টৰৰ সবিশেষ আৰু আগতীয়া বুকিঙৰ বাবে এতিয়া যোগাযোগ কৰক সুলতান মাল্টি স্পেচিয়েলিটি হাস্পাতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ মৰিগাঁৱৰ সৈতে। তেওঁলোকৰ যোগাযোগ নম্বৰ 8822686715। তেওঁলোকৰ ঠিকনা মৈধালী পথাৰ, দমাল ৰোড, মৰিগাঁও।